আকৌ আজি দাদা কেইজনৰ লগত অলপ এফালে আহিছো জেগাটোৰ নাম আমতলা বুলি কয় মানে মই যিজন দাদাৰ লগত আহিছো সেই দাদাজনৰ বাইকজনী মানে ইয়াত পৰিছে মানে ইয়ালৈ বিয়া হৈছে গতিকে দাদাজন 5 বছৰ মূৰত ঘৰলৈ আহিছে আৰু বাইকক বহুত দিনৰ মূৰত লগ পাব সেইবাবে আমি গিটা আহিছো লগতে বাজনী ভাগৰ ল'ৰা এটা আছে ল'ৰাটোলৈ ঢোল এটা কিনি আনিছে দাদাজনে কি ঢোল কিনি আনিছিলো তোমালোকক দেখাম বুলি ভাবি অলপ ভিডিঅ' কৰিছো কিন্তু ভিডিঅ'টো ডিলেট হৈ পৰিলে বাহঁতৰ ঘৰত আহি পালোহি বাৰু তাৰ পিছত বাহঁতি চাহ জলপান অলপ খাব দিলে সেইবোৰ খাই মেলি বাহঁতৰ পিছফালে অলপ গ'লো মানে বাহঁতৰ পিছফালে ধুনীয়া ধুনীয়া জেগা আমি বাৰু বেছি দূৰ নগলো বাহঁতৰ শাক-পাচলি বাৰী এখন আছে বাৰীখনতে সোমালো আৰু তাৰ পৰা আমাৰ ৰঙলাও 3টা চিঙি দিলে বাহঁতৰ গাঁওখনত কিছুমান জেগাত ঘূৰি বহুত ভাল লাগে তাৰ পৰা ঘৰত আহিলো বাৰু ঘৰত আহিয়ে বস্তু এটা মানে অৰ্ডাৰ দিছো মানে বস্তুটো অৰ্ডাৰ দিয়া বহুত দিনেই হ'ল মানে 5 দিন 6 দিন মান হ'ল গতিকে বস্তুটো আজি আহিছে এইটো বস্তু দুবাৰ অৰ্ডাৰ দিলো দুবাৰে কেনচেল হৈ গ'ল মানে কিবা অজানিতে মানে মই এইটো বস্তু অৰ্ডাৰ দিছিলো মানে এইটো চাইকেলত লগাই লোৱা হয় প্ৰাইচ 280 টকা ল'লে এইটো বস্তু চাইকেলখনৰ হেণ্ডেলডালত লগাই লৈ মোবাইলটো ৰাখি থৈ ব্লগ বনাব পাৰি অকমান ভিডিঅ' মই ইয়াত দেখুৱাই দিছো আৰু বাই নেক্সট টাইম লগ পাই